যে কি নহওক প্ৰথমতে হাত চাপৰিত আৰু এটা বেলেগ বস্তু গাই লওঁ গানটোৰ কোনফালৰ পৰা গাব হাত চাপৰিত প্ৰথমতে কোনে গাব ঠিক আছে আচলতে ঘৰখনে অপজিট থাকে তাৰমানে ছোৱালীজনীক ভাল পাব খোজে কিন্তু ঘৰখনে ল'ৰাটোক ছোৱালীজনীক দিব নোখোজে কাহিনীটো সেইটোৱে ভাইৰৱ দিন খোজ বাপেৰে এনেকুৱা হৈ যায় নাই কিন্তু ন প্ৰব্লেম ভণ্টি মোৰ ৰকম পাৰ্টনাৰ MLA মন্ত্ৰী আনৰ কথা মোৰ কুচুমকৈ লাগছি নাপায় তই ক'লে য়েছ নাকাটিব কেছ কোন মানুহ চিধা কথা বছ কাম চেপে হয় নাই সাধাৰণতে আমি গাঁৱৰ মানুহবিলাক সঁচাকৈ আমি তেৰা বেকা কথা নাজানো ডাইৰেক্ট কথা কোৱা মানুহ যি জানো ডাইৰেক্ট কওঁ ঠিক তেনেকুৱাই কথা ফেচ টু ফেচ এই দাদাই কোৱা নাই ফেচ টু ফেচ কথা চিধা চিধি কথা ঠিক আছে এবাৰ তালত গাই চাম মাজৰ ফালে অকল হাত চাপৰি দিব ঠিক আছে মনে থাকৈ মনে থাকৈ মাৰেতো খোজ ভাইৰৰ দিন খোজ বাপেৰে মণ্ডল লগাবই কণ্ডল ভাইৰৰ মতে মোৰতো ফিউচাৰে নাই কিন্তু ন প্ৰব্লেম ভণ্টি মোৰ ৰকম পাৰ্টনাৰ MLA মন্ত্ৰী আমাৰ কথা বুজাবা কুচুমকৈ লাগছি নাপা তই ক'লে য়েছ নাকাটিব কেছ কোন মানুহ চিধা কথা বছ কাম চেপে দেউতাকটো মণ্ডল থাকে মণ্ডলৰ কথাটো জানেই ইয়াত কোনোবা যদি মণ্ডল আছে বাৰু যে কি নহওক এবাৰ এইফালৰ পৰা এবাৰ সঁহাৰিটো লাগে চাওকচোন আছেনে আপোনালোক